কেনেকুৱা লাগিছে? ভাল লাগিছে? বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। ইয়াত দেখিছে নাই? জীৱনৰ ফাৰ্ষ্ট টাইম। ইয়াহু লাগিছে। ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ। এনেকৈ ধুনীয়াকৈ মজাকৈ আৰু এটা বেগত যিখিনি কাপোৰ মোৰ দৰকাৰ সেইখিনি কাপোৰ লৈ ল'লোঁ ধুনীয়াকৈ। এতিয়া আৰু এতিয়া মজাকৈ গৈ থাকিম আৰু। এয়া মই ঘৰৰ পৰা ওলাইছোঁ। পাপাই থ'বলৈ আহিছে, এয়া ড্ৰাইভ কৰি আছে। ধুনীয়াকৈ মজাকৈ ওলাই আহিলোঁ ময়ো। বাকী এতিয়া অলপ গৈ থাকোঁ এতিয়া হায়দৰাবাদ। আমি এনেকৈ মজাকৈ আহিলোঁ। ভাতটো খাই লওঁ ন, হয় নহয়? ভাত খাবই মানে ন? পাছত লগ পাই আছোঁ। মই ধুনীয়াকৈ মজাকৈ খাই লওঁ, মানে অলপ ভোক লাগিছে ন, সেইকাৰণে আৰু খাই লওঁ মজাকৈ। এনেকৈ আমাৰ এইফালে আকৌ এয়া ব্লগাৰ কি বুলি আছে কৈ দিয়া? বৰ্ণালী বৰা বুলি আছে ধুনীয়াকৈ। আমাৰ মানে চব মানে ব্লগে আহিছে। আৰু ক'ত গৈ আছোঁ আৰু জনাই আছোঁ 5 ঘণ্টা মিনিমাম 4 ঘণ্টা। এয়া দালি ভাজি, এখন ভাজি, তাৰপৰা এয়া আৰু চাটনি, এপিচ পাপৰ, শুকান পাপৰ দিছে। মজাকৈ খাই লওঁ আৰু। এয়া আমাৰ লাজো কৰিছে আৰু। বাকী এনেকৈ মই ভিডিঅ' বনাই দিলে নহ'ব, কাৰণ আমাৰ ইয়াৰ লগৰকেইজনেও অলপ টান পাব, সেইকাৰণে আমাৰ এজনৰ বেলেগ কথা, কিন্তু চব শুই আছে। আমাৰ এজন খোৱাত লাগি আছে লগত। মই বেয়া নহয় বাৰু খোৱাত। আমাৰ আকৌ ইয়াত শুনিছে নাই, শুই মেলি একদম চকু টকু একদম হেৰি কৰি এইয়া চ' আমি ফাইনেলি আহি গুৱাহাটী পাই গ'লোহি। আহি মেলি এতিয়া ধুনীয়াকৈ এখন ব্ৰিজৰ তলত আছোঁ। এয়াৰপৰ্টৰ ওচৰত ৰখাই থৈ গৈছেহি। এতিয়া কোনো কেব চেব পোৱা নাই। এতিয়া আমি বিন্দাছ খোজকাঢ়িম, হয় নহয় মিনেলা? চ' ফাইনেলি আমি আহি পাই গ'লোঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। বাকী চাই থাকক মজাকৈ, মজা ভিডিঅ' দি থাকিম। আৰু মোৰ এইটো ফাৰ্ষ্ট এপিছ'ড হ'ব। সকলো ফ্লাইটত চোৱাৰ পৰা ধৰি সকলোখিনি মই দেখাই থাকিম ধুনীয়াকৈ, আৰু মজাকৈ চাই থাকিব। বহুত আজি মানে বহুত দিনৰ মূৰত আশা এটা পূৰণ হ'ব গৈ আছে মানে, কাৰণ ফাৰ্ষ্ট জাৰ্ণি এণ্ড ফ্লাইট। চাই থাকক দেৰি নকৰি ভিডিঅ'টো। এটা দেখাইছোঁ আপোনালোকক, এটা
এই ফেনখন যে দেখিছে ফেনখন মানে মই লাইফত আজি মানে ফাৰ্ষ্ট দেখিছোঁ ইমান ডাঙৰ পাংখাৰ ফেন মানে এখন ফেনেই কয় নে কিছুমানে ক'ব এখন বোলে ফেন নহয় আমুখে তামুখে আৰে ভাই মই নাজানাৰ কাৰণে হেৰি বুলিয়ে কৈছোঁ কি কয় ফেন বুলিয়ে কৈছোঁ সেইটো কাৰণে বাকী কিছুমান মানুহে ক'ব যে এখন বোলে ফেন নহয় আমুখে তামুখে আৰে মই জনা হ'লেতো মই ফেন বুলি নকওঁ হয় নহয় ফাৰ্ষ্ট লাইফ দেখিছোঁ সেইকাৰণে কৈছোঁ মজাকৈ এইখন 4-5খনমান আছে এটা মানে ইণ্টাৰেষ্টিং কথা হ'ল যে এতিয়া ঘপককৈ মই চাইনবোৰ্ড এখন দেখিলোঁ দেই এই যে ভেজ চামোচা লিখা আছে এইটো 60 টকা বোলে কৃষ্ণ বাপৰে বাপ আমি এনেকৈ ওলাই আহি মানে চক খাই গৈছোঁ এটা চিংৰাত য'ত নেকি আমাৰ তাত সৰিয়হত প্ৰায় 10 টকাত ডাঙৰ চিংৰা কিন্তু ইয়াত 60 টকাত সৰু চিংৰা এটা বাৰু দেখাই আছোঁ আমি মানে মেইনলি বহুত সোনকালে পালোঁ সেইহেতু একাপ মনোৰঞ্জনৰ কাৰণে টোপনি ভাগিবলৈ মনোৰঞ্জন বুলিয়ে ক'ব লাগিব মানে য'ত নেকি আমাৰ ডেগত সৰিয়হত ডাঙৰ চিংৰা 10 টকা হয় আৰু ইয়াত কিমান 60 টকা সেইকাৰণে মনোৰঞ্জন বুলিয়ে কৈছোঁ আৰু ইয়াৰ পৰা দেখিছোঁ যেতিয়া খাই যাওঁ এয়া আমাৰ দেখিছে নহয় মাত্ৰ 4 কাপ চাহ এটা কফি 310 টকাই নহয় 310 টকা এয়া দেই আমি হায়দৰাবাদ যেতিয়া যাম তেতিয়া ইংলিছত ক'ম বা হিন্দীত ক'ম তামিলো ক'ম তেনেকৈ ক'ম যেনেকৈ খালি দিলোঁ মানে স্কিপ নকৰিব ফাইদা ধুনীয়াকৈ মানে বেগটো দি দিব লাগে ইয়াত চেকিং কৰিব কিবা কিবি আছে নেকি আমিতো বেগ অকল কাপোৰৰ বাহিৰে বোলে একো নাই এনে আমাক এনেকৈ যাব লাগিব এইয়া কিমান যে ধুনীয়া এয়াৰপৰ্টৰ ভিতৰতো চাই থাককচোন ৰাইজ সম্পূৰ্ণ ভিডিঅ' দি দিছোঁ মজাকৈ আল্টিমেট লাগিছে একদম আৰু মোকো জনাব লাগিছে কেনেকুৱা লাগিছে ভাল লাগিছে ফাইনেলি ফ্লাইটখন দেখিবলৈ পাইছোঁ আৰু এখন চক মই জুম কৰি দিছোঁ এখন ফ্লাইট গৈছে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ ইয়াত সকলো মানুহ মানে বহি আছে इधर बैठ रहे हो এইখন আমাৰ ইণ্ডিগো এইখনতে আমি ধুনীয়াকৈ উঠি ল'লোঁ মজাকৈ পুৰা মজাকৈ উঠি ল'লোঁ আৰু লাগিছে আৰু নে কেনেকুৱা ফিল এটা হৈছে ভিডিঅ' কৰিব
ঐ ফটো মাৰিম দেই দেই অঁ হা ফাইনেলি আমি পাই গ'লোহি এইখন আমাৰ এইখনেই সেইখন ইণ্ডিগো ইয়াহু আহিছে জীৱনৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আজি অলপ মজা আমি উৰা মাৰিম মজাকে পানী পানী উঠি লৈছোঁ মজাকে দেখিব পাইছে ইয়াত কৰি আছে এতিয়া ফাইনেলি উঠি ল'লোঁ আমি কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে মনটো বহুত ভাল লাগিছে ইয়াত দেখিছেনে জীৱনৰ ফাৰ্ষ্ট টাইম আগত উঠা নাই ফাৰ্ষ্ট টাইম উঠিছোঁ প্লেনত এইখন এখন গৈছে ঘূৰিছে সেইখন গৈ আছে এখন হ'লে আমাৰখন অলপ দেৰি পাছত উৰিম ধুনীয়াকৈ ভিতৰখন চাওক কি হলো সেই কি ভয় খাইছিলোঁ ভাই ইয়াত অহা এক্সপিৰিয়েঞ্চ নাইতো সেইকাৰণে মানে ভয় খাই আহিছোঁ এইটো কৰিব লাগিব মই মই ফাৰ্ষ্ট পৰিলোহেঁতেন গম পাই নাই এইটো প্ৰথমটো হা মই পৰিলোহেঁতেন আমাৰ এতিয়া লাগেজবোৰ এতিয়া তাত এতিয়া আমাৰ লাগেজবোৰ ঘূৰি আছে চাগে ঘূৰি আছে এক ৰাউণ্ড ফাইনেলি হায়দৰাবাদ এয়াৰপৰ্ট দেখিছে বহুত ডাঙৰ হয় বহুত ডাঙৰ এয়াৰপৰ্ট হয় ইয়াতে আমাৰ এই য'ত আমি বেগ উঠাইছিলোঁ তাত বেগবোৰ আনি পেলাই ইয়াত দি দিছেহি ৰখি দিয়া নিজে আহিব আমাৰ বাৰু এতিয়া বেগটো ক'ত আছে চাই লওঁ তাকে দেখিছে বহুত ডাঙৰ এৰিয়া হয় এইটো বাপৰে দেখোন ইফালৰ পৰা সিফালে গ'লে দেখোন বিষাই যায় বাকী মোৰ লাগেজ দেখিছোঁ এইটো মোৰ হয় এইটো চিয়'ৰ মোৰ এইটো ডাক বুলি নহয় এইটো মোৰ হয় মোৰটো মই পালোঁ বাকী তোমাৰটো মনত পেলোৱা এইটো মোৰ লাগেজ এইটো পাই গ'লোঁ হয় তাৰপৰা ধুনীয়াকৈ এইটো সম্পূৰ্ণ দেখাই দিলোঁ আৰু চাই থাকক আৰু মই ভিডিঅ'টো ইয়াতে শেষ কৰিম ফাৰ্ষ্ট এপিছ'ড ছেকেণ্ড এপিছ'ডত মই আপোনাৰ ফ্লাইটত কি খালোঁ আমি আৰু ক'ত মানে কেনেকৈ মানে কি হ'ল মানে বাৰিষৰ কাৰণে বা মানে বৰষুণৰ কাৰণে কি হ'ল
চব মই বুজাই আছোঁ, নেক্সট এপিছ'ডটো চাই থাকিব। আৰু মই এইটো দেখাই দিছোঁ সম্পূৰ্ণ এইটো হায়দৰাবাদৰ এয়াৰপৰ্ট। বাকী চাই থাকক আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, বাই বাই, আৰু মই নেক্সট এপিছ'ডত লগ পাম।